এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এখন দেশে হিজাব বোৰখা নিষিদ্ধ কৰিলে ভৰিব লাগিব ৬২,০০০ টকাৰ জৰিমনা। সেই দেশৰ নাগৰিকে হিজাব বোৰখা পৰিধান কৰিলে ভৰিব লাগিব জৰিমনা। হয় দৰ্শকসকল, এখন মুছলিম দেশে নিষিদ্ধ কৰিলে হিজাব আৰু বোৰখা। সেইখন দেশৰ নাগৰিকে হিজাব বোৰখা পৰিধান কৰিলে ভৰিব লাগিব প্ৰায় ৬২,০০০ টকাৰ জৰিমনা। ঈদি প্ৰথাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে সেই দেশখনত। তাজিকিস্তানৰ সংসদত উত্থাপন কৰা হৈছে বিশেষ বিধেয়ক। নতুন আইনৰ অধীনত দেশখনত হিজাব বোৰখাক নিষিদ্ধ ঘোষণা কৰা হৈছে। আইন অনুসৰি দেশখনত হিজাব বোৰখাক বিদেশী পোছাক বুলি গণ্য কৰা হ'ব আৰু সেই দেশখনৰ নাগৰিকসকলে নিয়ম ভংগ কৰিলে ৬১,৬২৩ টকা জৰিমনা ভৰিব লাগিব। অতি শীঘ্ৰে এই নতুন আইন কাৰ্যকৰী কৰাৰ চিন্তা চৰ্চা তাজিকিস্তান চৰকাৰৰ। দেশখনত ৯৬% লোকেই ইছলাম ধৰ্মাৱলম্বী। এই বিধেয়ক উত্থাপনৰ পিছতেই দেশখনৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ২ লাখ টকাকৈ ঋণ ৰেহাই দিব কংগ্ৰেছে। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰৰ ডাঙৰ ঘোষণা। নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে কংগ্ৰেছ চৰকাৰে। তেলেংগানাৰ কৃষকসকলৰ বাবে কংগ্ৰেছ চৰকাৰৰ বৃহৎ ঘোষণা। ২ লাখ টকা পৰ্যন্ত কৃষি ঋণ ৰেহাই দিব তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে। অতি শীঘ্ৰে এই আঁচনি কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী। ২০১৮ চনৰ ১১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৯ ছেপ্টেম্বৰলৈ ঋণ লোৱা কৃষকসকলে পাব এই ৰেহাই আৰু ইয়াৰ বাবে ৰাজকোষৰ ৩১,০০০ কোটি টকা অতিৰিক্তভাৱে খৰচ কৰা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। কোনে কোনে প্ৰশাসনক ঘূৰাই দিব লাগিব ৰেচনৰ কাৰ্ড। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ উপাৰ্জন পৰীক্ষা কৰা হ'ব। ঘৰে ঘৰে গৈ পৰীক্ষা কৰা হ'ব ৰেচন কাৰ্ড। নিয়ম বৰ্হিভূত হ'লে বাতিল হ'ব পাৰে আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভৰ বাবে হিতাধিকাৰীসকলৰ আয় ৪ লাখ টকাতকৈ বেছি হ'ব নোৱাৰিব। যদিহে কোনো হিতাধিকাৰীৰ আয় ৪ লাখৰো অধিক তেন্তে বাতিল কৰা হ'ব ৰেচন কাৰ্ড। ৪ লাখতকৈও অধিক আয় থকা লোকক স্বেচ্ছাই ৰেচন কাৰ্ড জমা দিয়াৰ আহ্বান জনাইছে প্ৰশাসনে। আনহাতে কোনো পৰিয়ালৰ যদি চাকৰি আছে তেন্তে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড কেৱল দৰিদ্ৰ লোকৰ বাবেহে। হোজাই জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে জাৰি কৰা হৈছে এই জাননী। খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এই জাননী। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। দেশৰ কোটি কোটি জনতালৈ বিনামূলীয়া চৰকাৰী ঘৰ কেনেকৈ কৰিব লাগিব আবেদন। হয় দৰ্শকসকল, দেশৰ কোটি কোটি জনতাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰ। গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি লোৱা হ'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। ইতিমধ্যে ৩ কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰাৰ বাবে আবণ্টন কৰিছে চৰকাৰে। নতুন ঘৰখনত থাকিব সকলো ধৰণৰ সা সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। এইবাৰ চৰকাৰী বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱাও, আৰু লগতে দিয়া হ'ব LPG কানেকশ্যনৰ সুবিধাও। গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চলৰ লোকেও পাব চৰকাৰী গৃহ। প্ৰয়োজন নহয়, কিন্তু এইখন অসমত আমি যাতে বিদেশীৰ শাসনলৈ কেতিয়াও ৰূপান্তৰ কৰিব নিদিওঁ, তাৰ বাবে আমাৰ সংগ্ৰাম দেশ আৰু জাতিৰ বাবে কৰা সংগ্ৰাম। এয়া আমাৰ সংগ্ৰাম নহয়, এয়া আমাৰ নতুন প্ৰজন্মৰ বাবে কৰা সংগ্ৰাম। কোনোবাই আজি ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব অৰুণোদয় পালোনে নাই। কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব চাকৰি পালোনে নাই। কোনোবাই ভাৰতীয় জনতা পাৰ্টিক মূল্যায়ন কৰিব ৰাস্তা হ'লনে নাই। কিন্তু অসমৰ ইতিহাসে ২০১৬ চনৰ পৰা আৰম্ভ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ এই শাসনক অসমৰ অস্তিত্ব ৰক্ষাৰ আটাইতকৈ সোণালী ক্ষণ ৰূপে ইতিহাসে তাক চিহ্নিত কৰিব, তাক লৈ মোৰ কোনো সন্দেহ নাই। আজি আমি দেশৰ কাৰণে, স্বজাতিৰ কাৰণে, আমাৰ সভ্যতাৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। ৰাস্তা হ'ব, দলং হ'ব, কিন্তু জাতিটোৰ যদি ভেটি হেৰুৱাই যায় সেই ভেটি আৰু আমি কেতিয়াও নিৰ্মাণ কৰিব নোৱাৰোঁ।
মোৰ ভৱিষ্যতৰ প্ৰজন্মক, মোৰ ল'ৰা ছোৱালীক, মোৰ নাতি পুতিক এখন সুৰক্ষিত অসম দি থৈ যোৱাটো আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য। আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই। আমাৰ কাৰণে যদি ৰাজনীতি কৰিলোহেঁতেন আমি সকলোৱে চালোহেঁতেন মই কি পাইছো। কিন্তু আজি আমি আমাৰ কাৰণে ৰাজনীতি কৰা নাই, আমি আমাৰ নাতি পুতি আৰু ল'ৰা ছোৱালীৰ কাৰণে আমি ৰাজনীতি কৰিছো। তেওঁলোকক এখন সুৰক্ষিত অসম দি থৈ যাবলৈ আমি ৰাজনীতি কৰিছো। জনজাতীয়, অজনজাতীয়, বঙালী, অসমীয়া, হিন্দীভাষী, গোৰ্খা, নেপালী বিভিন্ন নামেৰে বিভক্ত হৈ থকা মহান অসমীয়া জাতিটোক মহাপুৰুষ শংকৰদেৱে দেখুৱাই থৈ যোৱা ৰাস্তাৰে আজি আমি একত্ৰিত কৰিছো। দুখীয়া আৰু আৰ্তজনৰ কাষত আজি আমি থিয় হৈছো। আৰু ভাৰতৰ সীমান্তত থকাৰ পিছতো, পূব ভাৰতৰ শেষ সীমান্তত থকাৰ পিছতো পশ্চিমবংগৰ দৰে ৰাজ্যতকৈ আমি কম দামত আমি আমাৰ ৰাজ্যৰ জনসাধাৰণক পেট্ৰল ডিজেল ভৰোৱাৰ আমি সুবিধা দিছোঁ। পশ্চিমবংগৰ দৰে যেতিয়া শ্ৰেষ্ঠ ৰাজ্যয়ো ৰাজ্যৰ কৰ্মচাৰীক মাত্ৰ 14% দিয়ে তেতিয়া অসমৰ দৰে ৰাজ্যই 50% দিয়াৰ আমি গৌৰৱ অৰ্জন কৰিছোঁ। কিন্তু তাৰ পিছতো আমাৰ লক্ষ্য এটাই, আমি বৰ্তমানৰ বাবেও কাম কৰিম আৰু ভৱিষ্যতৰ বাবে আমি এখন সুৰক্ষিত অসম থৈ যাম। আমাৰ জীৱনৰ আজি মোৰ 55 বছৰ, কাৰোবাৰ 30 বছৰ, কাৰোবাৰ 70 বছৰ। আমাৰ জীৱনৰ এটাই লক্ষ্য হোৱা উচিত যে ভৱিষ্যতৰ বাবে এখন সুৰক্ষিত অসম নিৰ্মাণ কৰিবৰ বাবে আমি ৰাজনীতি কৰিছো আৰু সেই ৰাজনীতি আমি কৰিছো। কোনোবাই আমাক ভাল কৰি মাতিলে, কোনোবাই আমাৰ বুথত গ'ল, কোনোবাই আমাক MP ফাণ্ডৰ টকা দিলে, সেয়া আমাৰ বাবে ক্ষুদ্ৰ চিন্তা। সেই চিন্তাৰে আমি জনসংঘও কৰা নাছিলো, সেই চিন্তাৰে আমি বিজেপিও কৰা নাই। আমি যদি বিজেপি কৰিছো, আমাৰ হিন্দু সমাজৰ সুৰক্ষা, জাতিটোৰ সুৰক্ষা, ভৱিষ্যতৰ সুৰক্ষাৰ বাবে আজি আমি কাম কৰিছো। আৰু হিন্দু মুছলমানেৰে সমন্বিত আমি থলুৱা অসমীয়া লোকৰ বাবে আমি কাম কৰিছো। আমি বৰাকৰ জনগণৰ বাবে আমি কাম কৰিছো, পাহাৰৰ জনগণৰ বাবে আমি কাম কৰিছো। আৰু আমাৰ লক্ষ্য হ'ব অনাগত 2টা বছৰত এই আন্দোলনক আৰু অধিক সক্ৰিয় কৰা, জনতাৰ কাষত থিয় হৈ কংগ্ৰেছে যিবিলাক অপপ্ৰচাৰ চলালে এই গোটেই অপপ্ৰচাৰ বিলাকৰ উত্তৰ দিব পৰা শক্তি আমি সংগৃহীত কৰি আমি এই যুদ্ধত আকৌ এবাৰ আমি অৱতীৰ্ণ হ'ম। 2014 যেনেকে জাতি মাটি ভেটি ৰক্ষাৰ সংকল্পৰে আমি নামি পৰিছিলো, আজিও